নিশ্বাস আৰু নিশ্বাস খুব মূল্যৱান। এবাৰ হেৰাই গ'লে আৰু ঘূৰাই পোৱা নাযায়। জীৱনত ভাগৰি পৰক, কেতিয়াবা নিজৰ লগত, কেতিয়াবা ভাগ্যৰ লগত, কেতিয়াবা সময়ৰ লগত আৰু কেতিয়াবা সম্পৰ্কৰ লগত। জীৱনত সদায় হাঁহিৰে উদযাপন কৰিবলৈ চেষ্টা কৰক, কিয়নো আমি কোনেও নাজানো জীৱন আৰু কিমান বাকী। কোনোবাই মোক সুধিলে, এই পৃথিৱীত আপোনাৰ আপোন কোন? মই ক'লো সময়, কিয়নো যেতিয়ালৈকে সময় ভাল চলি থাকে সকলোৰে আপোনাৰ তালিকাত থাকি যায়। জীৱনত যদি কিবা সিদ্ধান্ত লৈছা তেন্তে আৰু পিছলৈ ঘূৰি নাচাবা, কিয়নো পিছলৈ ঘূৰি চোৱা মানুহে কেতিয়াও ইতিহাস ৰচিব নোৱাৰে। অপেক্ষা কৰা সকলে সেইটো পায়, যিটো চেষ্টা কৰা সকলে এৰি থৈ যায়। মানুহৰ আশা বহুত থাকে, কিন্তু নিজে উপাৰ্জন কৰি সেই আশাবোৰ পূৰণ কৰাৰ সুখেই বেলেগ। সময়বোৰ আপোনাৰ নিজৰ, কষ্ট আৰু ইচ্ছা কৰিলে সময়বোৰক সোণৰ দৰে সজাব পাৰে। ভাল মানুহে ধোকা খায়, সৎ মানুহে কষ্ট পায়, সৰল সহজ মানুহে আঘাত পায় আৰু স্বাৰ্থপৰ মানুহবোৰে আনন্দৰে জীৱন কটায়। সকলো কথাৰ উত্তৰ কথাৰে দিয়া নাযায়, কিন্তু কিছুমান কথাৰ উত্তৰ মনেৰেও দিয়া যায়। যেতিয়ালৈকে আপুনি আপোনাৰ কঠিন পৰিস্থিতি আৰু সমস্যাবোৰৰ বাবে আনক জগৰীয়া কৰি থাকিব, তেতিয়ালৈকে আপুনি আপোনাৰ সমস্যাবোৰৰ সমাধান কেতিয়াও কৰিব নোৱাৰে। জীৱন নহয় জিকিবা, নহয় শিকিবা। হাৰিলো বুলি ভাবি নিজৰ সন্মুখৰ দেৱালত নিজে গাঁঠি নল'বা। জীৱনৰ আপোন মানুহবোৰক গুৰুত্ব দিবলৈ শিকক, কিয়নো এবাৰ হেৰাই যোৱাৰ পাছত জীৱনৰ উভতি নাহে। জীৱনত এনেকুৱা এজন মানুহ থকাটো খুবেই প্ৰয়োজন, যাক হৃদয়ৰ কথাবোৰ ক'বলৈ শব্দৰ প্ৰয়োজন নাই। অপেক্ষা এটা সৰু শব্দ, যাৰ সৈতে জড়িত হৈ থাকে কিছুমান মানুহৰ বহু মূল্যৱান অনুভূতি আৰু কষ্টদায়ক মুহূৰ্ত। আচলতে মানুহৰ জীৱনটো এডাল মমবাতিৰ দৰে, আনক পোহৰ দি নিজে জ্বলি শেষ হৈ যায়।